পুনৰবাৰ আপোনালোকক উল্টা পুল্টা নিউজলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান যিহেতু কৰোণা ভাইৰাছৰ কাৰণে অসমত গোটেই স্কুল বন্ধ হৈ আছে, গতিকে সেই সময়ত স্কুলবিলাকত মানে হেডমাষ্টাৰবিলাকৰ কেনেকুৱা অৱস্থা হৈছে আমি সেই কথা জানিব বিচাৰিম। আমি আজি ষ্টুডিঅ'ত মাতি আনিম এগৰাকী চৰকাৰী স্কুলৰ হেডমাষ্টাৰ আৰু আনগৰাকী আমাৰ প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰ। আমি কিছু সময় বিৰতিৰ পিছতে আমি তেওঁলোকক ষ্টুডিঅ'ত মাতিম। আহক আমি তেওঁলোকক নিমন্ত্ৰণ জনাওঁ। বিৰতিৰ পিছত আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰ আৰু চৰকাৰী স্কুলৰ হেডমাষ্টাৰ আজি আমাৰ মাজত আহি উপস্থিত হ'ব। কণ্টেক্ট হোৱাৰ পিছতে তেওঁলোক আহি আমাৰ মজিয়াত উপস্থিত হ'ব। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কৰোণা ভাইৰাছৰ কাৰণে অসমত চলিগিলাৰ মানে বৰ্তমান পঢ়াৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে, চলিগিলাই ঘৰত পঢ়ি আছে, তেওঁলোকে কেনেকৈ পঢ়ে আছে নে নাই সেই কথা আমি জানিব বিচাৰিম। আমি আজি প্ৰথমতে ফোনে কৰি লওঁ। আমি তেওঁলোকক ফোন কৰি মাতোঁ, আহিও বনাই। ছাৰ ক'ত আছে? কিহে কল চল দি আছে দেখোন, ক'ত? হেল্ল' হেৰি ষ্টুডিঅ'ত নাহে কিয় জল্দি? কিয়া অলপ আহি পেলাই খেলা আহকচোন, কথা এটা আছে। কথা আহিবা দিছো আহক, বেছি ভাল লেভেল মাত নাথাকিব। কিয়া আহ যদি আহ কিয়া ক'ৰ পৰা আহিলি? কিবা এজন বল দিছিলি তাই? বন্ধে জেগাত আছিল। হয় নেকি? আজি হেৰি মাতিছোঁ, আজি মানে চৰকাৰী স্কুলৰ হেডমাষ্টাৰ আৰু এইফালে প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰ। মানে বৰ্তমান যিহেতু ছোৱালীগিলা পঢ়া পাতি নাই, গতিকে কেনাই কি মানে তহঁতে ডিচিশ্যন লৈছে সেইবিলাক ক'ব লাগিব। একদম প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰ আহিব, তেওঁক মাতোঁ। তই হ'লি চৰকাৰী স্কুলৰ হেডমাষ্টাৰ প্ৰেমকান্ত, আৰু আমাৰ একজন আহি আছে, তেখেত আহিব, মাতি দিছোঁ। আহক আহক। মই যাওঁ, বহুত চুমৰি উপস্থিত হৈছে। এয়া মোৰ এই চাইডে বহি আছে চৰকাৰী স্কুলৰ হেডমাষ্টাৰ আৰু আনফালে বহি প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰ। আমি পোনপ্ৰথমতে তেওঁলোকক আজি স্বাগতম জনাইছোঁ আৰু খন্তেক সময়ৰ পিছতে আমি তেওঁলোকৰ মতামত জানিব বিচাৰিম। তেওঁলোকে এই কৰোণাৰ সময়ছোৱাত মানে চলিগিলাক কেনেকৈ পঢ়ি আছে, তেওঁলোকে কি ব্যৱস্থা লৈছে, আমাক সেই বিষয়ে ক'ব। আমি প্ৰথমতে সুধিব বিচাৰিছোঁ আমাৰ চৰকাৰী স্কুলৰ এয়া হেডমাষ্টাৰ প্ৰেমকান্তক। তেওঁক মানে সুধিম তেওঁ কি ব্যৱস্থা লৈছে আৰু তেওঁ মানে এই ভাইৰাছত চলিগিলাক পঢ়াৰ উপৰিও গাঁৱৰ মানুহ কিবা সহায় কৰছি না কৰা নাই, আমি এইটো কথা জানিব বিচাৰিম। কওক, আপুনি বৰ্তমান সময়ত কেনাই মানে কৰছি না চলিগিলা পঢ়া পাতিৰ ব্যৱস্থা কি ভাবছি? মই কৈছোঁ, মই হোৱাটে দি পষ্ট কৰি দিছোঁ। হোৱাট মানে এটা যে কিবা মোবাইলত কিবা এটা এপ আছে। এইটো হোৱাট নহয়, হোৱাটছআপ। হোৱাটছআপ এপৰ নামে নাজানে আপুনি আৰু কি পঠাইছে তাতে? তাতে আমি হোৱাটছআপত চবগিলা পেষ্ট কৰি দিছোঁ। চবগিলা পেষ্ট মানে এই কিবা যে পঠাই দিয়ে পিয়াজ নহয়, পেষ্ট দি দিয়ে যে পেষ্ট কৰা না চেণ্ড কৰা বুলি কয় নেকি এইটোক আমি ভাষাত? কিবা চেণ্ড কৰা, তাতে চেণ্ড কৰি দিছোঁ। চেণ্ড কৰি চেণ্টৰ নাম কি? পাৰফিউমটো নামটো ফগ আছিল নেকি? পাৰফিউম দিছে আৰু কৃষ্ণ। তাতে চব চলি পাই আছে। আপুনি আপোনাৰ দৰমহা টকাখিনি কি কৰিছে? মই দৰমহা টকাখিনি পুৰা ঘটি আছে, আপোনালোকেতো দৰমহা বন্ধ কৰা নাই। মই কেইদিনমান দুটামানক হেল্প কৰিলোঁ। কি হেল্প কৰছি? আকৌ কৰা নাই। হেৰি কি কৈছোঁ, বতাহ আহিল না দুদিনমান আগতে। বতাহ আহোঁতে তাহাঁতক কি কৈছোঁ, এইটো একদম পাৰ্চনেল কথা, ঘৰকেইটা বতাহ আহোঁতে মই মনে মনে ভাঙি থৈ আহিছোঁ আৰু চবক দেখা ঠিকে আছে। পাৰ্চনেল কথা আপুনি কেমেৰা সন্মুখত লাগিছে দেখছি চৰকাৰী মানুহৰ। ঠিক আছে, আমি প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰক সুধিম তেওঁ চলিগিলাক কেনেকৈ পঢ়াইছি, কি ব্যৱস্থা কৰিছে, কাৰোবাক সহায় পাতি কৰিছি নে কৰা নাই, আমি তেওঁৰ বিষয়ে পৰা জানি লওঁ তেওঁৰ মুখৰ পৰাই। কওক আপুনি বৰ্তমান সহায় কৰাত বহুতো সহায় কৰিছোঁ। মই পুৰা আমাৰ গাঁওখন চব পুৰা চাউল দালি দি অভাৱ নোহোৱা হৈছে। কেৰাচিন তেলো দিছোঁ, আনকি পেট্ৰলো দিছোঁ, ডিজেল চব দিছোঁ। গাড়ী চাব আনকি চবৰে গাড়ী আছে আপোনালোকৰ? চবৰে আছে, গাড়ী চলাইছি। চব আপডেট আমাৰ, চব মোৰ আপডেট, চব আপডেট। এতিয়া আপডেট চলিগিলাক পঢ়া পাতি কি কৰিছে? চলিগিলাক আপোনালোকৰ স্কুলত এনে কিমান মান চলি আছে? আমাৰ স্কুলত 500ৰ ওপৰত আছে চলি আছে। ভাল পাই না মোৰ মাষ্টাৰটো মস্ত ভাল। মুৰ্গী
কিন্তু মাৰিম মই এখন দেখছি মনে না মনে থাকবি না লেপিৰিম কিন্তু হেৰি এতিয়া আপোনাৰ হেৰি কওক চলিগিলাক পঢ়া পাতি ফোন আছে ফোনটো ধৰিল অ হেল্ল' সেই মই ষ্টুডিঅ আছো ৰ'বা কেনাই কৰ এই নশুনা এই হেৰি তোমাৰ এই দুইজন হেডমাষ্টাৰ আহি তাকে মানে অলপমান কথা পাতি আছো অ দেৰিকে যাই আছো দা এই গোটাই এইমাত্ৰ আহিলো দেখোন না তোমাৰ কাষৰ পাই কেনাই কৰ দেখোন থাকা অলপ টাইম যাই আছো আইছো মাত্ৰ ৰাতিপুৱাতে বন্ধটো হওক দা গধূলি তুমি এটা আহিবা দেখোন দালি নাই চাউল নাই চেনি নাই চাহপাত নাই বুলি হ'ব দা ৰাখা এতিয়া যাই আছো অ আৰাম অ অ অ অ বাপৰে কিমান কওঁ আহান নাজনে হেৰি বাৰু আপুনি পলাক বাৰু হেৰি কৰা বুলি আমি এই হিচাপতে আপোনালোকৰ দৰ্শকৰ ফালৰ পৰা ফোন কৰিব আমাৰ ফোন নম্বৰটো দিয়া আছে 9910 বাকীকেইটা শূন্য এই নাম্বাৰত ফোন কৰি আপোনালোকৰ মানে কিবা যদি জানিব লগা আছে তেওঁলোকে আমাৰ এই দুজন শিক্ষকৰ পৰা জানি ল'ব পাৰে লগতে এটা ফোন আহিছে ফোনটো আমি ধৰি লৈছোঁ হেল্ল' হেল্ল' হয় কওকচোন কোনে কৈছে কিয় কৈছে কাক লাগে মই নলবাৰীৰ পৰা কৈছোঁ কওকচোন এই চেলা মুৰ্গী প্ৰাইভেট তাক লাগে প্ৰাইভেটৰ আছে কওক হেল্ল' চাল লওক হেল্ল' আপোনাৰ ঘৰ ক'ত মই ঘৰ গুজৰাটত গুজৰাটত নহয় দিয়ক মোৰ মংগল গ্ৰহ তই কিবা কৈছে নলবাৰীত কওক একবাৰ গুজৰাট বুলি কিয় ক'লা না আমি আপডেট মানুহ না আপডেট কৰা আপুনি কি কৰে মই নাই প্ৰাইভেট স্কুলত কাম কৰি আছো চলিবিলাক কেনেকৈ আপোনাৰ লগত চলি পলি আছে মোৰ প্ৰাইভেট স্কুলত দিবা আৰে আপোনাৰ পুৰা মই স্কুলখনৰ পুৰা লিড দি আছো না একেদিন স্কুলখনৰ নাম স্কুলখনৰ নাম আৰু কি হ'ব স্কুলখনৰ নাম এয়া কিবা এটা আৰু কখনৰ মাজত কিবা এটা আছে চলিবিলাক কেনেকৈ পঢ়ি আছে চলিলা মই একদম পুৰা পঢ়ি আছো আপুনি পঢ়িব নেকি অঁ আপুনি পঢ়িব মোৰ ষ্টুডেণ্টে মোৰ তাৰমানে ক কেনেকৈ পঢ়াব মই বঢ়িয়াকৈ পঢ়াম তোমাক ৰিলিফ মই 1 বস্তাকে চাউল দিম মোৰ স্কুলত জইন কৰাই দিব চাউল দিলি মোৰ পঢ়া হ'ব নেকি মই চাউল দিলি নাই পিছত আছে এতিয়া চাউল দিম মই দালি দিম আলু দিম ব'লা চৰকাৰৰ পৰা পোৱা বস্তু মাহা আমি প্ৰাইভেট স্কুলত কাম কৰোঁ আমি নকৰোঁ এই চৰকাৰী কৰে এইগিলাখান চৰকাৰী নেকি অঁ মই যাম দে আহি যাবা পুৰা আহি যাবা মালমাংস খাব কিবা যাওঁ দাদা ধন্যবাদ আপোনাক ফোনটো কৰাৰ কাৰণে এই চেগতে আমি এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ আমাৰ এই চৰকাৰী স্কুলৰ হেডমাষ্টাৰক সুধিম তেওঁ মানে প্ৰাইভেট স্কুলৰ তুলনাত কি কৰিছে আৰু কি কৰিব তেওঁৰ কি আছে পদক্ষেপ আগতে এটা বিৰতি লৈছোঁ বিৰতিত পুনৰ আহি আছোঁ আহক আমি এটা বিৰতি লৈ যাওঁ বিৰতিত পুনৰ আপোনাক স্বাগতম জনাইছোঁ এইবাৰ আমি চৰকাৰী স্কুলৰ হেডমাষ্টাৰে আমাৰ লগত বহি আছে প্ৰেমকান্ত তেওঁক আমি সুধিব বিচাৰিছোঁ তেওঁ ক'ব তেওঁ বৰ্তমানত মানে কেনাই ব্যৱস্থা লৈছে কাৰোবাক সহায় পাতি কৰিছে নে নাই কেনেকৈ কৰিছে সেই বিষয়ে ক'ব কওক চৰকাৰে মোক পইচা দিছে মই সেই পইচা কেইটা দোকানীক দিছোঁ দোকানৰ পৰা বস্তু আনিছোঁ সহায় কৰিছোঁ এটা কেছ কি যায় না এনে চলি নপঢ়িলো ঘুমটি মাৰিলে পইচা পায় আমিতো নাখাওঁ না এতিয়া এনে খাইছো তো সেইকাৰণে প্ৰাইভেট স্কুলৰ মাষ্টৰে এখন মস্ত থুমৰি এখন লৈ আহিছে চুমৰি খান মই টিকটক বনাই আছো গম পা না আপুনি কওক মানে চলিগিলা পঢ়া কি হ'ব ইমান দিন যি বন্ধ থাকিল তান্দক পঢ়ি আছো আমি কেনেকৈ পঢ়িছোঁ বিছনাৰ তলত বিছনাৰ তলত নহয় আমি তান্দক আপত পঢ়ি আছো আপত মানে এই মোবাইলত নহয় মোবাইলত দি এটা মোবাইলত দি আছো আপত মোৰ কাৰণে আপ নহয় তো এপেটো এটা যে আপ আছে তো চৰকাৰী একদম মাষ্টৰ কোনি বনাইছে সেউজীয়া বস্তুত এটা ফোনৰ ছবি আঁকাই থাকে হোৱাটছআপ হোৱাটছআপ আপনি নাজনে নাকি হেডমাষ্টাৰ কি কৰিব আহিছে নহয় আপনি কিমান পঢ়া সেইটোৱে মোৰ সন্দেহ হৈছে এতিয়া এইটো কলি বসি টিটিপি মই টিটিপি মানে তানে তুমি মেট্ৰিক পাছ জানছো মই আপোনাৰ ডিগ্ৰীটো টিটিপি বুলি সেইকাৰণে আপনি সেইকাৰণে হোৱাটছআপত আপনি কি পঠাইছি আমি হোৱাটছআপত চলিগিলাক মাতি আছো স্কুলত কেনেকৈ মাতিছি হোৱাটছআপত নাই নহয় আমি তাৰমানে চৰকাৰৰ পৰা দালি চাউল দিছি হৈছে সেইগিলা তহঁতক কান্যা মাতি আছো এনে মানে সেই খোৱাৰ ঘুমতাত বাহিৰা একো নাই 50-60 টকা দৰমহা খাব মোক ইণ্টাৰভিউ দিছো ইণ্টাৰভিউৰ পিছত আহি গৈছি এমাইনমেণ্ট লেটাৰ 5-6 লাখ টকা ঢাল দিছি চাকৰিটো পাই আৰু যত শিক্ষামন্ত্ৰী আপুনি দেখলি বিদ্যা কৈছো নহয় এমাইনমেণ্ট লেটাৰ আহি গৈছে তাৰে জাঙে দি কোবাব নহয় মই মেট্ৰিক ইণ্টাৰভিউ দিলো তেতিয়া এমাইনমেণ্ট লেটাৰ আহি গৈছি এমমেণ্ট লেটাৰ মানে এখন কিবা এমাইনমেণ্ট আহে নাজনি আরে ভাই বুঝে মারো আরে ভাই মারা নহয় এমাইনমেণ্ট লেটাৰ আহিছে ইংলিছ নাজানো নকব আপনি বাবা জি পারো অসমীয়াতে ক হেখা লাগে আপনি বেলেগ বুলি ক বোলে এখন চিট লেটাৰ এমমেণ্ট নহয় এপইণ্টমেণ্ট লেটাৰ বুলি কয় এপইণ্টমেণ্ট গম পাইছি না হেখানে এপইণ্টমেণ্ট বুলি ইংলিশ নাজনে দেখি আপোনাৰ লগত এটা ফোন আহিছে ফোনটো আমি ধৰি লৈছো হেল্ল' হেল্ল'
কওকচোন ক'ৰ পৰাই কৈছে আপুনি মই নলবাৰীৰ পৰাই ক'লো প্ৰথমে কওকচোন কি এতিয়া কাক আপোনালোক- লগত কথা আছে আপোনাৰ এতিয়া চৰকাৰী মাষ্টৰ এটা লাগছিল এতিয়া আপোনালোকৰ আছে নেকি ক'ৰবাত আমাৰ ষ্টুডিঅ'তে বহি আছে মই ফোনটো দিছোঁ কওক হয় নেকি হেল্ল' हेलो ছাৰজি हेलो नमस्ते। बोलिए जी। नमस्ते नमस्ते আপুনি মোক এই হিন্দী ভালকে নাজানে অসমীয়াত কওক আমাৰ ঘৰত চলি এটা আছিল তাৰমানে পঢ়াব লাগে আপুনি পঢ়াবা লাগে আপুনি এটা কাম কৰিব স্কুলত লৈকে আহক স্কুলত তাৰমানে দালি চাল দি আছে ফাৰ্ষ্টতে দালি চাল মানে দালি চাল খোজা নাই পঢ়াব লাগে মই দালি চাল খোজা নাই হ'ব ফাৰ্ষ্টতে দালি চাল খাই একদম এই কৰোণাৰ ভিতৰত যুঁজ খোৱাটো হ'ব আগে পঢ়াব লাগে আপুনি এতিয়া কেনেকে পঢ়ি আছে কেনেকে স্কুলত যাব না না মোবাইলত পঢ়াব স্কুলত না আমি আপত পঢ়িছো এই আপ আৰু কেনে বস্তু বুজি বিদ্যালয় পোৱা নাই যদি ইংলিছ ভালকে ক'ব নাজানে অসমীয়াত সঁচাই কওক কৈছোঁ নাই বুজি পোৱা নাই আপটো এই হোৱাটছআপ না হোৱাটছআপ হয় নেকি পাইছো পাইছো এতিয়া মোৰ নাম্বাৰটো লওক আপুনি এই পঢ় যদি এই ইয়াৰ আৰু এটা গৰু বাৰীত যাক পৃথিৱী 10 9 পৃথিৱীত আঠ, আৰু এটা গৰু বাৰীত 8 7 আঠ সাত 6 5 4 3 2 1 এই নাম্বাৰটো লওক মোক পঢ়াই থাকিব আপুনি চৰি মোক নহয় আমাৰ আপোনাৰ চলিটো কিমান মান বয়স চলিটোৰ মোৰ খুব বেছি 50 মান হৈছে 50 বছৰীয়া বুঢ়াবিলাকো লৈ দিয়ক হ'ব দিয়ক পইচাটো খোৱা খোৱা কিনে খাবা হ'ব দিয়ক। নাপাব 50 আৰু চয়াবিনো হৈছি লাগে যদি 50 ভাৰে মেট্ৰিক দিছি গেলামাল দোকান খোলা খান তাতে 50 বছৰ নহয় 50 মেট্ৰিক দিছি মানে 50 জন মেট্ৰিক হয়। পকি তাৰ বিয়া পাতিলে বয়স হৈছে দিয়ক বাইদেউ এতিয়া পঢ়াব আপুনি চিটাৰ উঠছি হয় তাৰ নেকি বিয়া চিয়া পাতি পেলাই নহ'লে পিছত আৰু মানে গোটাই চিষ্টেমে এটা গণ্ডগোল হৈ যাব হ'ব দা নহয় চয়াবিন দিছি চয়াবিন লাগে যদি ক'ব হ'ব দা এনেকুৱা বেপাৰী চয়াবিন না বেপাৰী চৰকাৰে দিছি চৰকাৰে চৰকাৰে দিছি ন খা চৰকাৰে চৰকাৰক পুৰা মাৰ হাৰা- মাৰাটো হাৰা- হাৰা চৰকাৰক কৰিছা। খা বন্ধে কথা ক'বা জাগা নাই আৰু কিয় মাতছিলি মোক কি ক'ব আৰু এতিয়া আপুনি এটা কথা কওক মোক কওক মই আছো আপোনাৰ মতে এটা কেনে লাগে চলিগিলাক প্ৰাইভেট স্কুলত দিব লাগে না চৰকাৰী স্কুলত দিব লাগে প্ৰাইভেটত পঢ়ক ভাল হৈ যাব চলি ভৱিষ্যত আছে চৰকাৰীত পঢ়ক গৰু হৈ যাব ইয়াৰ দৰে চব গৰু এই দস্তুৰ মত চৰকাৰে এমমেণ্ট লেটাৰ দিছি এমমেণ্ট লেটাৰ মাৰো দিছি না কি মাৰক তাক হয় হয় সেটা আমি আপোনাৰ বিৰতি লৈছো মাথা এটা ঘূৰিছে আমাৰ বিৰতিত আহিছো পানী চানী খাই ওপৰ পাৰে ওপৰ মৰে আৰু গতিকে আমি পানী চানী খাই আহিছো বিৰতি লওঁ আহি আছো হয় এটা বিৰতি লৈছো নাম্বাৰ 1 নাৰিকলৰ বাগান ইয়াৰ ইমানে উপযুক্ত বস্তু যে এবাৰ লগালে মহ জাগাতে নহয় যায় বিৰতিত পুনৰ আহিছো আমাৰ অলপ মানে মাথা আঠা ঘূৰোৱা নাছিল মোৰ অলপমান মই ৰিলেক্স লৈ আহিলো এতিয়া আমি পুনৰ কথা পাতিম লাক্সা মন্দিৰ গা দিছি আপুনি নবক দক ভালকে কৈছো আপোনাৰ ইমান যদি বকে বিদ্যা পাৰা মটকা দিম না আপনি মারা লাক্সা জানে না পাৰা মটকা কেনেকে জানে না পারা তো আপনি শুনো। পানিতে তো এই হেনকে মাৰি আপুনি মোক কিয় মাতিলে কওকচোন হ'ব আহি পেলাই মই চোৱা গৈছো এতিয়া এতিয়া বেছি সময় আমি নকৰো মোৰো ঘৰৰ পৰা ফোন চোন আহি আছে গতিকে বেছি টাইম নকৰো ফটাফট দুটামান কথা সুধো মানে ৰাইজৰ কাৰণে আপোনালোকৰ মানে ভৱিষ্যত মানে এটা পদক্ষেপ কি আপোনালোকৰ ফালৰ পৰা? মই শিক্ষাৰ ক্ষেত্ৰত হওক বা মানে ৰাজহুৱা সমাজৰ ক্ষেত্ৰত মানে এটা পদক্ষেপ কি মই পঢ়া যোনকেইটা চলি আছে ও ৰব ৰব আপনি চুবলি খান দেখি কেমন আৰু মাত রাস্তাত দিছে মানুহ ই আৰু মাত দিছে ইয়াক নাই, হান্দি কৈছো কেইটা কেনেকা, মই তোক বিদ্যা কৈছো না অ তোক যাবা দিছে খাইয়ে কৰিয়ে প্ৰথম ঘৰত এতিয়া কওক। মই আপুনি কাটি দিবা তাৰপিছত কাটি দিব দে। মোৰ কি জানে মই যিমান চলি পঢ়িছো তাৰে 50টাৰ এটা চলি হলে ভাল গম পাইছে না 50টাৰ এটা বাপ এটা। বাও 50টাৰ এটা না বাকী গিলা যে ভদ্ৰ হৈছে এটাহে ভাল হৈছে বাকী গিলা ভদ্ৰ নহয় ভদ্ৰগত ও ভদ্ৰগত অটো আছে অভদ্ৰ গাব ভদ্ৰই না এটা ভাল হৈছে বাকী এটা ভদ্ৰ ডেইলি মাল কিংকে হাই কোনি এই ভদ্ৰগতে আমাৰ চলি মাল চিনি নাপায় ৰঙা ৰঙা পানী চিনি পায় ও লালসা লাল চাহ চিনি পায় লাকিনে আকৌ নাই মৰম থাকক শুনছে না? হাৰাব লগা আছে এখন। আৰু এটা কথা কওঁ আমাৰ চলি আমি যোনকেইটা চলি পঢ়াওঁ সেইকেইটা চলি চিক্ৰেট বিড়ি বুলি বুলি চিনি নাপায় কি বুলি বুলি চিনি জানে আমাৰ চিক্ৰেট বিড়ি নাখায় তাৰমানে আমাৰ লাইট জ্বলা চকলেট খায় মেইন কথা এইটো ললিপপ ললিপপ খায় লাইট জ্বলা চকলেট খায় ভালে হয় না আমাৰ চলি খানা এটা হ'ব লাগে বৰ্তমান মই যোনকেইটা এটা কথা চলি এটা কথা দোকানত বস্তু গিলা আছে চলি গিলা নাখায় তুমি খাবই না মই যোনকেইটা চলি পঢ়িছো 50টাৰ ভিতৰত এটাই চাকৰি পাইছে বাকীকেইটা কিন্তু হাজিৰা কৰছে ভাল হৈছে বহুত সেই ভাল এটা চলি। নিজা বিজনেছ অ। নিজা বহুত বিজনেছ ভাল চলি আমাৰ স্কুলত চলি সেনা কবা উঠি না অ কান্দত দিনত চাকৰি কৰে আমাৰ ৰাতি চাকৰি কৰে আমাৰ স্কুলত চলি গাতা খুন্দা অ সেইটো কম ডাঙৰ নেকি একবাৰ ধৰা খালি কিমান মাৰ খাব লাগিব ৰাতি চাকৰি কৰে আপোনালোকৰ বাইক পৰা চাকৰি সেই হিম্মত নাই। আপোনালোকৰ পৰা সেই আশা কৰিব পাৰি
সেয়ে দো আপোনাৰ চলি পাই সেয়া খাব কোনোবাই ৰাতি তলেদি হিন্দি দিব কিয় হ'ব কেইটামানে কি ডাঙৰ ডাঙৰ এই কোম্পানী গিলা কিমান বস্তু উলিয়াইছে এলাখান চেল যাব নালাগিব নেকি আমাৰ কেইটামান চলি সেই বিজনেছতে আছে বিজনেছ মানুহটো কওকচোন ভালকে বিজনেছ 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 বুলিও মই বিজনেছটো বিজনেছ বিস্কুট বুলি নহয় কিয়া খাই পাৰলাম বেৰ বেৰে থকা চেঞ্চ বিজনেছ পারবো আপনার অলপ মানে স্টুডিওর বাইরে তোমার অলপ জ্ঞান দিবা লাগা আছে জ্ঞান মানে তোমাক বহুত জ্ঞান দিম কিন্তু মই অলপ জ্ঞান দিবা লাগা আছে আমি বিদায় লম মানে দৰ্শকৰ ফালৰ পৰা মানে আপোনালোকক কথা কিছুমান আছে মই নকওঁ এতিয়াতে মানে আপনিতো একো নাই আপুনি এটা গুৰু নিজে গুৰু আসলে ভদ্র হলো নিজে গুৰু গতিকে আপোনাক আৰু কি সুধব দৰ্শকে ন হয়নে মই জানো চব জানো আমি সব জানে আকন আছে সব জানে আকন আছে নাচিকা কি ফাটা কৰি নিছিলে হান তাৰ সেয়ে চৰকাৰী মানুহ না চিপি আন মানুহ আমি যে দেখা আরে সহায় করছি বলে মানুহ বস্তুটো কিমানক দালি চাউল দিছো বেছি গাড়ী চালে কেজি 5 টাকাকে বেচিছো পাইছে আজি চৰকাৰৰ মনা পায় কেজি 5 টাকাকে বেচিছো হাতৰ পৰা 1 টাকা খৰচ দৰমহা নকৰি হাতৰ পাই পৰা হাতৰ পৰা 1 টাকা খৰচ নকৰি মই কৈছো কিয় নকৰি ওই নিমখ তেল ভাত খাই হিন্দা কাইজা স্টুডিওত কাইজা নকৰো আমি এতিয়া বিৰতি ল'ম দৰ্শক মণ্ডলী আজি আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো পুনৰ আপোনালোকৰ মাজলৈ কিছু নতুন নতুন কথা লৈ আহিম চাই থাকিব ইউপি লাইভ আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে মানে ছাবস্ক্ৰাইব কৰিব চেনেলটো কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক চাই কেনে পাইছে আপোনালোকৰ কমেণ্ট পালে আমি নিশ্চয় আনন্দিত হ'ম আৰু আগলৈ আপোনালোকলৈ নতুন নতুন ভিডিঅ' পঠাই থাকিম চাই থাকিব ইউপি লাইভ অৰ্থাৎ উল্টা পুল্টা লাইভ ধন্যবাদ জয় আই অসম।